হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু বয় চেনেল অন্য এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাওঁ। ময়ো ভালে আছোঁ, আপোনালোকে ভালে আছে আৰু মোৰ থাম্বনেল চাই আপোনালোকে গম পাইছে নিশ্চয়। চাওক, এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু মোৰ ভিডিঅ'টো আপোনালোকে যদি চাই অকণমান ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'টো লাইক নহ'লেও আপোনালোকে শ্বেয়াৰ প্লিজ কৰি দিব, কাৰণ এই ভিডিঅ'টো শ্বেয়াৰৰ বহুত প্ৰয়োজন, কাৰণ ৰাস্তাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে থাম্বনেল চাই নিশ্চয় গম পাইছে। আৰু থাম্বনেল চাই গ'লোঁ দুৰ্গা পূজা দক্ষিণ পুকুৱা বাজিনী সাৰবাজনী শ্ৰী শ্ৰী দুৰ্গা পূজা মণ্ডপত, আৰু মণ্ডপৰ ভিউজটো আপোনালোকক মই দেখাই দি আছোঁ। বৰ্তমান মূৰ্তি বনাই আছে আৰু ধুনীয়াকৈ আপোনালোকক গোটেইখিনি দেখাই দি আছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। দাদা, মূৰ্তি কেতিয়ালৈকে হ'ব? সোমবাৰলৈকে হৈ যাব ন? সঁচাকৈ বঢ়িয়া লাগিছে। মাৰ মন্দিৰ হয়, সেই দুৰ্গা মাৰ মন্দিৰৰ সেই ৰাস্তাটো আপুনি অকণমান চাই লওক, আৰু ৰাস্তাটোৰ বিষয়ে আপোনালোকক যদি কোনোবাই কিবা কমেণ্ট কৰিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব পাৰে। তেতিয়াহ'লে চাওক ৰাইজ, আপোনালোকক মই এটাই অনুৰোধ জনাইছোঁ, যাতে ৰাস্তা ঘাট ভাল হয়, মানুহখিনি আৰামত অহা যোৱা কৰিব পাৰে। কণ্ডিশ্যন চাওক, ইয়াতে ইমান খালা ঘপলা আপোনাক ক'লোঁ মই, বিশ্বাস কৰক আপোনালোকে। এই ৰাস্তাটো কুমৰিকাটা মেইন চকৰ পৰা অকণমান আহিয়ে এই ৰাস্তাটো আপোনালোকে পাব, কাৰণ এই ৰাস্তাটো আজিলৈকে ৰাস্তাটোৰ উন্নতি হ'ব পাৰে। কিহৰ কাৰণে? যে কোনোবা পইচা খাই আছে নেকি তাৰে মাজতে? যদি কেনেবাকৈ পইচা খাই আছে এই ৰাস্তাটোৰ বিষয়ে আপোনালোকে যদি জানে প্লিজ কমেণ্টত আপোনালোকে জনাব, কাৰণ তেতিয়াহে চাওক চৰকাৰৰ ওচৰত তেতিয়াহে যাব। কাৰণ এনেতো বস্তু এটা আপোনালোকৰ ধৰক চৰকাৰৰ ওচৰত নাযায়, কাৰণ চৰকাৰে বস্তুখিনি দিয়ে, যিকোনো আঁচনি বা যিকোনো বস্তু দিয়ে, কিন্তু গাঁৱৰ মানুহৰ কাৰণে আজি আমি নিজে ভুক্তভোগী হ'ব লগা হৈছে। ৰাস্তাখিনি চাওক গাইজ, এই ৰাস্তাতে আপোনালোকে কোনে যাব পাৰিব? আপোনালোকে কওক। ৰাস্তাটোৰ কণ্ডিশ্যন চাওক, ইভাগে টায়াৰত দেখা দি, ইভাগে এটা দুৰ্গা মন্দিৰ হয়, এইখিনি দুৰ্গা মন্দিৰ আমি বহুত পুৰণা মন্দিৰ হয় এইটো। একচুৱেলি আজিৰ পৰা আমি নিজে গম নাপাওঁ, আমাৰ জন্মৰ আগৰ পৰা এই মন্দিৰটো আছে। কিন্তু চাওক, আজি যদি আমি দুৰ্গা পূজা চাব আহোঁ, আজি বেলচৰ ককয়া গাঁও, আজি ৰাস্তাবিলাক পকী, কিন্তু এই ৰাস্তাখিনি আজিলৈকে কিয় পকী হোৱা নাই? বা আগৰ ৰাস্তাখিনি আপোনালোকক দেখাইছোঁ গাইছ, আগৰ ৰাস্তাখিনিতো এনেকুৱা আমাৰ কণ্ডিশ্যন নাই যে যিটো ৰাস্তা অকণমান ভাল হৈছে, কিন্তু এই ৰাস্তাখিনি কণ্ডিশ্যন চাওক। এইটো ৰাস্তা দি আপোনালোকে মানুহ আহিব পাৰে নে নোৱাৰে? ইউটিউবৰ লাইভটো অকণমান ডিষ্টাৰ্ব হৈ গ'ল, নেটৱৰ্কৰ কাৰণে ডিষ্টাৰ্ব হৈ গ'ল। কাৰণ চাওক, এইখিনিৰ কাৰণে মই এইখিনিৰ পৰা সমাপ্ত কৰিছিলোঁ, আৰু এইখিনিৰ পৰা আপোনালোকক দেখাই আছোঁ যে কেনেকুৱা পৰিস্থিতি হৈ আছে এই জেগাখিনি। কাৰণ কুমৰিকাটাৰ পৰা অহা এই ৰাস্তাখিনি 500 মিটাৰ নোহোৱা ৰাস্তাখিনিৰ অৱস্থা আপোনালোকৰ ফেচবুক লাইভত আপোনালোকে গম পাইছে, আৰু এতিয়া মই ইউটিউব লাইভত মই অকণমান দিছিলোঁ, কিন্তু ইউটিউবৰ লাইভৰ কাৰণে নেটৱৰ্কৰ কাৰণে অকণমান কণ্ডিশ্যনটো বেয়া হৈছে। চ' সেইকাৰণে মই আপোনাক এটা কথা কৈছোঁ, এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক। আৰু মই এই ভিডিঅ'টো, কাৰণ এইখিনি অকণমান বেলেগ ধৰণত গ'ল, এইখন ই ৰিক্সা ড্ৰাইভাৰৰ পৰা মই অকণমান কথা সুধিব বিচাৰিম। দাদাজনক মই অকণমান কথা সুধিম। দাদা, ৰাস্তাটোত আহি কেনেকৈ লাগছে? একেবাৰে বেয়া ৰাস্তা, একেবাৰে বেয়া ৰাস্তা। এইফালে আপোনাৰ মন্দিৰ আছে, চাওক লাইভটো আপোনালোকৰ ওচৰত দিব নোৱাৰিলোঁ একদম মোৰ ফালৰ পৰা, চৰি। কাৰণ মই গোটেইখিনি সেইখিনি এণ্ডিঙকলৈকে মই দিয়া নাই, এইখিনিৰ পৰা মই এইখিনি মই বেলেগ হিচাপত আপোনালোকৰ ওচৰত আপলোড কৰিম। কিন্তু এইটো মন্দিৰ হয়, চাওক এইখন স্কুল হয়, আৰু চ' তাৰে মাজতে এই ৰাস্তাটো দাদাজনক অকণমান ঠেলাই দিব লাগে বুলি কৈ দিছে। কাৰণ চাওক গাইজ, ইমানে ৰাস্তাটো বেয়া, চকা ডুবি গৈছে। বাইদেউ আহি কেনে লাগছি? বেয়া লাগছি মানে ৰাস্তাটো কণ্ডিশ্যনটো ভাল ন বাইদেউ? বেয়া। চাওক, এজাক বৰষুণত, সৰু সুৰা বৰষুণ এজাকত যদি এনেকুৱা ৰাস্তা গাঁৱৰ পৰি, চাওক আজি গাঁৱত এনেকুৱা এটা ৰাস্তা নাই যিটো ৰাস্তা পকী নহয়, ব্লক নাই। কিন্তু এই ৰাস্তাটো মই অকণমান ঠেলাই দি আছোঁ দাদাক, বলক অলপ ঠেলাই দিয়ে, তলে যিয়ে নহওক দাদাক অলপ ঠেলাই দিম। জয় শ্ৰীৰাম। আহিব জয় শ্ৰীৰাম বা দুৰ্গা মাৰ নাম লোৱাৰ লগে লগে আহি গ'ল ৰিক্সাখন। এতিয়া মই বৰ্তমান এই ৰাস্তাটো আপোনালোকে গোটেই এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি যাতে সকলোৱে জানি যায়, নলবাৰী ডিষ্ট্ৰিক্টত হয় এই জেগাখিনি। একদম সঁচা কথা ক'লোঁ, নলবাৰী ডিষ্ট্ৰিক্টৰ জাগাৰা, ভৰখাল, ইভাগে কুমাৰীকাটা, ইভাগে খকৰিহাল, গোটেইখিনিৰ মাজতে এই মন্দিৰটো
উপস্থাপন হৈছে বহুত আগৰ পৰা, আমি গম নোপোৱাৰ আগৰ পৰা এই মন্দিৰটো উপস্থাপন হৈছিল। চ' এই মন্দিৰটোৰ কাৰণে মই আজি ইমানখিনি মই লাগিব লগা একচুৱেলি একো নাছিলে, কিন্তু মই ৰাস্তাটোৰ কণ্ডিশ্যনটো দেখা পাই পেলাই মই আজি এনেকুৱা দিছোঁ। দাদা এজন আহিছে ৰাস্তাটোৰ। দাদা ৰাস্তাটো কেনে? ৰাস্তা বেয়া একদম। আপুনি দুৰ্গা পূজা চাবা আহিলে এইটো ৰাস্তা দিব না? এইটো ৰাস্তা নাহোঁ আৰু কিয় নাহে দাদা? গাড়ী চলাব কিবা কৰিব কি আৰু চাওক, মানুহ এজনে, প্ৰত্যেকজন মানুহে এটাই ক'ব বিচাৰে, চাওক আমাক এটা ভাল ৰাস্তা লাগে। সেইখিনি আপোনালোকক মই অনুৰোধ জনাইছোঁ, হিমন্ত ছাৰৰ ওচৰত যায় আৰু ৰাস্তাটো আমাৰ পকী হয়, যাতে আমি কুমাৰীঘাটলৈ যোৱাতে আমাৰ সুবিধা হয় বা প্ৰত্যেকজন মানুহৰে সুবিধা হয়। প্লিজ ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ আপোনালোকে নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, মোক লাইকৰ প্ৰয়োজন নাই, ছাবস্ক্ৰাইবৰ প্ৰয়োজন নাই, ডাইৰেক্ট আপোনালোকে শ্বেয়াৰ কৰক যাতে এই ৰাস্তাটো ভাল হয়। বাই বাই, জয় আই অসম। শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছেৰে ভৰা, কিন্তু বেয়া ৰাস্তাৰ মাজত কোনে যাব, সেইটোহে ডাঙৰ কথা।